যাবলৈ ৰেডি হৈছোঁ 10টা বজাত আহিব গাড়ীখন এতিয়া কিমান হৈছে এতিয়া 9:45 হ'লে বাৰু আমাৰ গুড্ডু বেটা ওপৰখিনি ৰেডি হৈছে তলৰখিনি ৰেডি হোৱা নাই সি মোবাইল চাই আছে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মই ভালে আছোঁ বৰ্তমান এতিয়া সময় 9:30 বাজি গৈছে মানে 9:45 হ'ব আৰু হোৱা নাই আৰু আজি এটা পিকনিক বুলি ওলাইছোঁ মানে পিকনিক আছে এটা বহুত ফেমিলি যাব আজি অৱশ্যে বহুত সোনকালে উঠা হ'ল 6:30 বাজিতে উঠিলোঁ টিফিন চিফিন ৰেডি কৰি যাম পিকনিক হয় যদিও মানে খানাখিনি নিজৰে লৈ যাব লাগিব আৰু চাওঁ বাৰু তাত গৈ মই ভিডিঅ' দিব পাৰিম নে নোৱাৰিম সঠিককৈ ক'ব নোৱাৰোঁ যদি ভিডিঅ' কৰা পাৰ্মিশ্যন আছে তেনেহ'লে ভিডিঅ' কৰি আপোনালোকক নিশ্চয় দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব খুব গৰম আমাৰ মানে বাইদেউক মই এৰা নিদিওঁৱে বাইদেউ আৰু মই থাকোঁৱে লগত হাই কৰি দিয়া মোবাইল নাই দেখো আখনুৰ পাৰ হৈয়ে এইখন দলং পায় আৰু এই নদীটো চাবলৈ গৈ আছোঁ আমি ইয়াৰ পৰা দেখা পায় যদিও তাত আমি য'লৈ গৈ আছোঁ তাত ধুনীয়াকৈ দেখা পায় আপোনালোকে থাম্বনেইল চাই গম পাইছেই চাগে তাত আহল বহল হয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকা সকলোখিনি গম পাব আৰু নেক্সট ভিডিঅ'ত মই এইখন দলং আৰু তাৰ আশে পাশে থকা ঠাইবোৰ দেখুৱাবলৈ চেষ্টা কৰিম প্ৰায় বহুত দেৰি সময় আপোনালোকে এনেদৰে গৈ থকা ভিডিঅ'কে পাব কাৰণ গৈ থকা অৱস্থাতে বহুত টাইম লাগে আৰু মানুহৰ বহুত হুলস্থুল সেইকাৰণে চাউণ্ডটো অফ কৰি ল'বলগীয়া হৈছে আৰু বহুত মানুহে বেয়া পায় এনেদৰে ভিতৰত তুলি থাকিলে আৰু এতিয়া পাৰ হৈ আহি আমি বৰ্ডাৰ ছাইড সোমাইছোঁ আৰু গাঁৱলীয়া ঠাই মানে এইবোৰ গছ গছনিৰ প্ৰয়োজন হয় সেইকাৰণে ইয়াত আছে আৰু গছ গছনিবোৰ প্ৰয়োজন এইটো কাৰণতে আছে যাতে পাকিস্তানৰ ফালৰ পৰা গাঁৱৰ মানে পৰিৱেশটো দেখা নাপায় আৰু যেনেকুৱা ঠাইত মানে পোষ্টবিলাক আছে দেখিলে খুব ভয় লগা তেওঁলোকেহে গম পায় আৰু কিদৰে ডিউটি কৰি আছে আৰু এইবিলাক গ্লাছৰ কাষতো জালি লগাই আছে যিহেতু এইবিলাক ডিফেন্সৰে গাড়ী হয় আপোনালোকে ভাবিছে চাগে এইবিলাক ঘাঁহ বন পথাৰ গছ গছনিনো কি দেখুৱাই আছে এইবিলাকতো সাধাৰণতে আমি দেখাই পাওঁ কিন্তু আজি মই এইটো কাৰণতে দেখুৱাইছোঁ যিহেতু এইবিলাক একদম বৰ্ডাৰ হয় বৰ্ডাৰৰ ছাইডৰ হয় ইয়াতে সেইকাৰণে দেখুৱাইছোঁ আৰু এইবিলাক প্ৰয়োজন আছে আৰু মনটো আজি মোৰ খুবেই ভাল অনুভৱটো খুবেই ভাল আজি আৰু সেইকাৰণে যিখিনি পাৰিছোঁ যিখিনি মোবাইলত ভিডিঅ' কৰিছোঁ সেইখিনি আপোনালোকৰ আগত আগবঢ়াবলৈ চেষ্টা কৰিছোঁ যিহেতু আজি বৰ্ডাৰখন চাবলৈ গৈ আছোঁ সেইকাৰণে মনটো খুবেই ভাল আৰু সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰি আছোঁ ইয়াৰে ৰাস্তাবিলাক ইমানেই সৰু গাড়ীখন কোনোমতে গৈছে আৰু জালিবিলাকত পাতবিলাক লাগি গৈছে আৰু ইয়াৰ আগৰ পৰাতো এইখন গাড়ী যাব নোৱাৰে বেলেগ এখন চেঞ্জ কৰিব লাগিব এয়া মাজে মাজে ডিউটি পোষ্ট আছে আৰু বহুত আছে কিন্তু মোবাইলৰ কেমেৰাৰে এইটো ধৰিব নোৱাৰি আৰু মানে পাকিস্তানৰ ফালৰ পৰা যাতে চিভিল মানুহবিলাক অহা যোৱা কৰা ৰাস্তা হয় এইটো ধৰিব নোৱাৰে সেইকাৰণে গছবিলাক পুৰা একদম আছে আৰু দুই কাষে আৰু লগতে ইয়াত বহুত ওখ ঘাঁহ বন পোৱা যায় কহুৱা বিৰিণা তেনেকুৱা ধৰণৰ আৰু ইয়াত গাঁৱৰ মানুহবিলাকে খেতি কৰে খুব খেতি কৰে বহুত খেতি আছে ইয়াৰ গাঁৱৰ ভিতৰত বহুত হুলস্থুল সেইকাৰণে বাৰে বাৰে চাউণ্ডটো অফ কৰি ল'বলগীয়া হৈছে মাজবাটতে গাড়ীখন ৰখালে তাতে দোকান বজাৰ আছে কাক কি লাগে কাক কি নালাগে আৰু গুড্ডু টোপনি গ'ল গৰম বহুত মানে গাড়ীৰ ভিতৰত জালিৰ ভিতৰে মানে নাহে আৰু বতাহ চতাহ আকৌ পাপাকে এখন ডাঠ কাগজ আনি দিলে তাকে বিচি আছোঁ আৰু উঠাৰ পিছত কেনেকুৱা অৱস্থা হয় আপোনালোকক আগতেই কৈছোঁ
আৰু গাটো বেয়া লগা নাই, কিন্তু গৰমৰ কাৰণে অলপ অশান্তি লাগি আছে। আহিয়েই পোনপ্ৰথমে ভিডিঅ' কৰিবলৈ ল'লোঁ। এই নদীটোৰ ওপৰেৰে আহিছিলোঁ আমি, তেতিয়া দেখুৱাইছিলোঁৱে। এই নদীটোক চিনাব নদী বুলি কোৱা হয়। ইণ্ডিয়াৰ পৰা পাকিস্তানলৈ বৈ গৈছে। আৰু এইখিনি ঠাই যে এইখিনি ইণ্ডিয়াৰ ভিতৰতে পৰে, তাৰ অকণমান আগতহে পাকিস্তান। মানে পাকিস্তান আৰু আমাৰ সন্মুখতে আছে আৰু, যিহেতু বৰ্ডাৰ হয় এইখিনি। আমাৰ ৰুমৰে কাষত লাগি থকা আংকল আণ্টিৰ লগত একপি ফটো তুলিলোঁ। ভাবিলোঁ সেই কপি ফটো আপোনালোকক দেখুৱাই দিওঁ। এওঁলোকৰ ঘৰ কৰ্ণাটকত হয়। গুডুই যেতিয়াৰ পৰা পানীখিনি দেখিছে তেতিয়াৰ পৰাই কৈ আছে মামা মামা কৰি। সি গম পাইছে পানীত যে মাছ থাকে। আৰু এখন বোট আহি আছে এতিয়া আমাৰ ফালে। এইবাৰ আমাৰ পাল, আমি এইবাৰ যাম। গ্ৰুপ বাই গ্ৰুপ যায়, বহুত মানুহ নধৰে, 8-9 মান যাব পাৰি আৰু দেখিছেনে বোটখনত কি ধুনীয়াকৈ জাতীয় পতাকাখন দি থোৱা আছে। খুব ভাল লাগে এইবিলাক দেখিলে। আৰু এইখন লগাই থৈ দিছে কাৰণ কিবা বিশেষ কাৰণো থাকিব পাৰে, সেইবাবে আৰু। কিন্তু ইয়াৰ পানীটো খুব ঠাণ্ডা, কাৰণ ইয়াত শিল আছে বহুত। জেকেট পিন্ধি ল'লোঁ, ভয় লাগে পানী আছে যিহেতু। মোবাইলটো পৰি গ'লে হ'ল আৰু। গুডু আহিছে। এতিয়া 3 চকৰ এনেদৰে লগাব। পাকিস্তানৰ ফালৰ পৰা আনিলে বহুত ওচৰলৈ নিব নোৱাৰি, সিফালে বহুত ধাৰ। যেতিয়া বাৰিষা সময় আছিল এইটো নদী বহুত উফন্দি আহিছিলে। আপোনালোকে কিছুমান ভিডিঅ' দেখিছেই চাগে ইয়াতে এইটো নদীৰ বিষয়ে, চিনাব নদীৰ বিষয়ে। আৰু লগতে এতিয়া এনেদৰে 3 চকৰ লগাই পুনৰ আগৰ ঠাইত লৈ যাব। चलो आप पहाड़ जेब से बाहर नहीं 2 मिनट हो गए मेरे को। এটা মাছে পেলে পাওয়া যাবে রে? হ্যাঁ 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 মানো बैठा लेना मासे पेले बस इधर में फेरे चलाओ इधर में फेरे इधर देख इधर देखो मेरी तरफ स्माइल हाय करो या हाय करो की যাব টাইম হইনা দেখি देख ना একদম মানে পাকিস্তানৰ মাটিৰ ওচৰলৈ আহিছিলোঁ, কাটাৰ জালিৰ ওচৰলৈ। কিন্তু ভাবিলোঁ ভিডিঅ' আৰু সেইখিনি কৰি নিদিওঁ, কাৰণ ক'ৰবাত কিবা দুখ লাগি যাব পাৰে। সময় হৈছে, খাম এতিয়া। যোগাৰ কৰি আছে, ঘৰৰ পৰা চালাড কাটি লৈ অহা নাই, বেয়া হৈ যাব বুলি এতিয়া কাটি আছে। বাইদেৱে কণী বাকলাই আছে, দাদাই চালাড কাটিছে, আমাৰ গুডুই খাই আছে বাৰু। এইফালে যোৰা যোৰাকৈ মানুহবিলাক বহি আছে। এয়া ৰুটি ভাজি গোটেই বহুত খাই দিবি। এই হেৰিতে দি বগা বগাটা দে
গৰমৰ কথানো কি ক'ম, ঘামি জামি অৱস্থা বেয়া আৰু মোক দেখি আপোনালোকে অনুমান কৰিব পাৰিছে চাগে। খাই বৈ অকণমান বহিছোঁ, কিবা এখন খেল আছে বোলে, সেইখনো উপভোগ কৰি লওঁ। বহুত গৰম। আহোঁতে আহোঁতে আন্ধাৰে হ'বলৈ ধৰিলে আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পাম। আজিলৈ ইমানেই।